জীৱনত কেতিয়াও এইটো অভাৱ হোৱা নাছিল। এইটো নতুন ঘৰলৈ অহাৰ পিছত ইয়াৰ অভাৱ হৈছে। বটল লৈ আৰু এটা ডিবা লৈছোঁ, দেখিছে নহয়, নিশ্চয় গম পাইছে চাগে কিহৰ অভাৱৰ কথা কৈছোঁ। এফালে পুচু ওলাই ৰেডি, অলপ পিছত জনাই আছোঁ। নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? সকলোকে স্বাগতম জনালোঁ আমাৰ অন্যটি ভিডিঅ'লৈ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মাহঁতৰ ঘৰলৈ। গোটেইকেইটা ওলাইছোঁ ঘৰৰ, আৰু মাহঁতৰ ঘৰত আছে ঘৰৰ কাম, মানে ভোগ চাউল বুলি কয়, এইটো মাহত খুৱায়। আৰু প্ৰায় কেইবাঘৰ খালোঁ দেই ভোগ চাউল এবাৰ। মাহঁতৰ ঘৰতো খুৱাইছে আজি, আৰু তালৈ বুলি ওলাইছোঁ এতিয়া। বেটি যিহেতুকে তাতে আছে, আৰু একেখিনি কাপোৰকে একদম উৰাই ঘূৰাই পিন্ধি ঘূৰি ফুৰিছোঁ দেই ইফালে সিফালে। কাপোৰ বৰ বেছি লৈ অহা নাই, তাকে এতিয়া এটা আছোঁ। আকৌ বিহু পালেহি যিহেতুকে ৰয়িঙৰ ঘৰখনলৈও যাব লাগে এপাক, আৰু তাতে মানুহ নে ইয়াতে মানুহ, তাকে কি কৰোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে আছে এই ঝাৰু গছ, পূৰা এই ঝাৰু গছখিনিৰ পৰা আমাৰ ঘৰটো একদম ঢাকিয়ে ৰাখে। এতিয়া সেয়ে ওলালোঁ, পুচু গাড়ীত উঠিলেগৈ, আৰু এসোপামান বটল লৈ লৈছোঁ। পানী একেবাৰে দুখীয়া, পানীৰ দুখীয়া হৈছোঁ, কি কৰিব। ফিল্টাৰটো পুতি ল'ব পৰা নাই। পানীখিনি এনেকুৱা ৰং উঠে, খাব নোৱাৰি, গোন্ধাই। সেইকাৰণে পানী এতিয়া ইয়াত থাকোঁতে মানে ঘৰৰ পৰা লৈ খাই আছোঁ। আজিও সেই লৈ লৈছোঁ কেইটামান দিবা, দেখুৱাই আছোঁ ৰ'ব। তাকে এতিয়া যাব ওলাইছোঁ। এইফালে ঘৰ আহি পালোহি, আৰু কাপোৰযোৰ বদলি কৰিলোঁ, মেখেলা চাদৰ পিন্ধোঁ, যিহেতুকে ঘৰৰ কাম কৰিছে ন, যিমানে যি নহওক বেয়া লাগে। আৰু এইফালে বাবাই কাটি আছে কুকুৰা, আৰু আমাৰ বাহিৰতো বনাই, মানে বাহিৰখিনিৰ কাৰণে কুকুৰা দিয়ে, আৰু ভিতৰতো ভাত বনাই, ভিতৰত মানে মাছ দিয়ে। খুদৰ ৰান্ধনি কি বনালে খুদে? এইফালে মাছ ফ্ৰাই কৰি আছে আমাৰ খুদে, এইফালে আৰু এইফালে এইটো টুকুমনুটো খুদে পাকঘৰত বনাইছে ভাত। IMC প্ৰডাক্টৰ কোনোবা মানে বস্তু এটা লৈছিলে, তাকে পইচা দিছে, মায়ে মোক দি আছিলে। আৰু যিয়ে নহওক সকলো ঘৰত বেলেগ বেলেগ ধৰণৰ মানে কামবোৰ কৰে চাগে ন। আমাৰ ভোগ চাউল বুলি কয় যিহেতুকে, সেইকাৰণে বাহিৰত এভাগ ভাত বনায়। আৰু এইফালে মাছ, মানে আজিকালি কি হয়, অকল কুকুৰাটো জোৰাবগৈ নোৱাৰে ন, পৰিবাৰবোৰ ডাঙৰ, সেইটো কাৰণে মাছখিনি এক্সট্ৰাকৈ বনাই থকা হৈছে। সেৱা কৰি লোৱাৰ পিছত, ভকতে খোৱাৰ পিছতহে মাছখিনি দিয়া হয়, মানে সেইকাৰণে বেলেগকৈ বনাইছোঁ। মই আহিয়ে চাহ বনালোঁ, চাহ বনাইছোঁ সকলোকে, মানে চাহত চেনি দিয়া নাই, হাতে হাতে চেনি দি দিছোঁ। সকলোৱে মানে আজিকালি চাহত মানে চেনি প্ৰায় কমেই খায়, যিহেতুকে যিসকলে খায় তেওঁলোকক মানে হাততে দি দিয়া হৈছে। এইফালে খুৰীদেউহঁতি পূৰা মাছ ফ্ৰাই কৰি আছে। খুৰীদেউ বোলে ঘৰত যায়, তাকে মোক কৰিবলৈ কৈছে। মই ৰখাই থৈছোঁ, চাহকণ খাই লওঁ, তাৰপিছতে মই মাছখিনিত লাগি যাম। আৰু সেয়াই, আপোনালোকৰ ফালে কেনেকুৱা নিয়ম কৰে জনাবচোন। আমাৰ এইটো মাহত মানে ভোগ চাউল ইয়াত তেনেকৈ খুৱায়, আৰু মানে নটো খোৱা নহয় ডাঙৰকৈ, তেনেকৈ মানে এইটোতে মানে ডাঙৰকৈ খুৱাই দিয়া হৈছে। চাহ খালোঁ, চাহ খাই এতিয়া তামোল এখন খালোঁ, তামোল এখন খাই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। ওলালি আকৌ, কিনো লাজ কৰিব লাগে, কামত লাগি গ'লোঁ আৰু। ভকতসকল আহিলে, ভাত পানী খায়ো আজৰি হ'ল। মই একদম পূৰা ভিডিঅ' কৰি থাকিবলৈ সময়ে নাপালোঁ। আৰু ভকতসকলে মানে পাকঘৰত খায়, আৰু বাহিৰৰখিনি বাহিৰতে খায়। ভিতৰত বনোৱাখিনি বাহিৰলৈ আনিব পাৰে, কিন্তু বাহিৰত বনোৱাখিনি ভিতৰলৈ নিবলৈ নাপায়। সেইটো কাৰণে বাহিৰতে এইখিনিয়ে নিজৰ পৰিয়ালবোৰ সকলোকে মাতা হৈছে, ওচৰ চুবুৰীয়াকে, আৰু এতিয়া বাকী যিমান আছে সকলোৱে বাহিৰতে খোৱা হ'ব। এয়া খাই আছে এতিয়া, আৰু ভকতসকলো এতিয়া ঘৰলৈ যাব, আৰু আমিও ভাত পানী খাই বৈ আজৰি হৈ এইফালে গোটেইকেইটাই বহি আছোঁ। আৰু এতিয়া আমি যামগৈ, আৰু যিহেতুকে আমাৰ নতুন ঘৰখনত আছোঁ ন, এৰিবলৈ বেয়া লাগে। আৰু বন্ধুসকল, আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।